এয়া উৰুকাৰ আয়োজন কৰিছোঁ, তলত জুই ফুৱাইছোঁ, এইফালে আছে চাৰ্লু আৰু নীৰে কি কৰি আছে চাওকচোন, জঁপিয়াই আছে, মানে একে ঠাইতে বহি নাথাকে। আৰু কৌস্তৱে মানে জুইৰ ওচৰতে মাছ ভাজিছে, আৰু জুইৰ ওচৰত মাছ ভাজি খাই ইমান ভাল লাগে, এপিছতকৈ বহুত পিছ খাব পাৰি এনেই আঞ্জাতকৈ, সেইকাৰণে খায়ো ভাল লাগে। আৰু মেয়নিজ দি পেলাই এইবাৰ জুইতে মাছৰ আঞ্জাখন বনাইছোঁ, সেইকাৰণে ইমানেই ভাল হৈছে, কালাৰটো যে ইমান ধুনীয়া হৈছে। আৰু এয়া পিছদিনাখন মাহঁতক বিহু খাবলৈ ওপৰত মাতিছে, সেইকাৰণে মই বোলো জল্দি জল্দি আটা বেলি পেলাই লুচিখিনি বনাই লওঁ। আৰু লুচিখিনি ইমান ধুনীয়াকৈ ফুলিছে, মানে খায়ো ভাল লাগে আৰু দেখিও ভাল লাগে। আৰু মই এয়া অৱশ্যে কিনা হয় চব, মাত্ৰ কেকটোৱে নিজে বনাইছোঁ, আৰু কেকটোতো বহুত ধুনীয়া হৈছে, আপোনালোকৰ আগৰ ভিডিঅ'টো কৰি দেখুৱাইছিলোঁ যে। আৰু চাইছেনে বাৰু ভিডিঅ'বোৰ, চাবচোন এবাৰ, ভালেই লাগিব চাই পেলাই। আৰু আমাৰ এই ওচৰৰ ফিল্ড এখনতে তাতে খেল পাতিছে, মুৰ্গী কুকুৰা এইবোৰ যে টিকেট বিকে, আমি লৈছিলোঁ কিন্তু হাৰিলোঁ, নাপালোঁ। আৰু তাতে এই মেজিৰ উত্তাপটো ইমানেই বেছি, ডাঙৰ ডাঙৰ গছবোৰ জ্বলাই দিয়া হয় যে। ঠিক আছে, আকৌ এবাৰ বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ, বাই বাই।